নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছা তেখেতসকলে হয়তো চিন্তা কৰি আছা যে ৰিজাল্ট কেতিয়া দিব আৰু এক্সামটো কি বা হয় কেনে হয় সেইটো লৈও চিন্তা আছো এনেই এক্সামটো তোমালোকে ভালেই দিছা তথাপিও মনত এটা চিন্তা হয় যে ৰিজাল্টটো পটককৈ দি দিলে মূৰৰ পৰা এটা চিন্তা দূৰ হৈ যাব ৰিজাল্টটো যেনেকৈ নহওক কিয় আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ৰিজাল্ট কেতিয়া দিব কিয়নো ইতিমধ্যে ঘোষণা হৈ গৈছে মেট্ৰিকৰ ৰিজাল্ট আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ ডেট তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাই থাকিবা তেনেহ'লে বুজি পাবা যে ৰিজাল্টৰ ডেট কেতিয়া আৰু মোৰ চেনেলটোত নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা কিয়নো এই চেনেলটোত বিভিন্ন ধৰণৰ তথ্য আগতীয়াকৈ দিয়া হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ বলা পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰা হওক দ্য আছাম SSLC ক্লাছ 10 ৰিজাল্ট 2026 ইজ সো ইয়াত যিখিনি ঠাইত ডাৰ্ক কৰি দেখা গৈ আছে ইয়াত স্পষ্টকৈ লিখা আছে যে ৰিজাল্টৰ ডেট তো এইটো পিছত মই তোমালোকক দেখুৱাই আছোঁ এইবাৰ পৰীক্ষাটো আৰম্ভ হৈছিল ফেব্ৰুৱাৰী 10 আৰু শেষ হৈছিল ফেব্ৰুৱাৰী 27 তাৰিখত ৰিজন ফৰ আৰ্লি ৰিজাল্ট ফিনিছ বিফৰ দ্য এপ্ৰিল 16 2026 এছেম্বলি ইলেকশ্যন এণ্ড দ্য বিহু চেলিব্ৰেটিং এপ্ৰিল 15 to 21 ৰিজাল্টটো আগতীয়াকৈ দিয়াৰ কাৰণটো হৈছে এইবাৰ ইলেকশ্যন আৰু বিহু উৎসৱৰ কাৰণে ইয়াত স্পষ্টকৈ লিখা আছে যে দ্য আছাম SSLC ৰিজাল্ট 2026 ইজ এক্সপেক্টেড টু বি ৰিলিজড ইন দ্য ফাৰ্ষ্ট হাফ অফ এপ্ৰিল 2026 ৰিজাল্টটো এপ্ৰিলৰ ফাৰ্ষ্ট সপ্তাহত দিয়াৰ সম্ভাৱনা বেছি আছে আৰু ইয়াত আকৌ তলত লিখা আছে যে দ্য পটেনচিয়েলি বিফৰ এপ্ৰিল 15 2026 এপ্ৰিলৰ 15 তাৰিখৰ ভিতৰত ৰিজাল্টটো দিয়াৰ সম্ভাৱনাটো বেছি আছে কিন্তু এতিয়া অফিচিয়েলি নটিফিকেশ্যন অহা নাই যদি ক্লাছ 12ৰ ৰিজাল্টটো চাওঁ তেনেহ'লে দ্য আছাম SS ক্লাছ 12 এক্সামিনেশ্যন 2026 আৰ শ্বেডিউল ফ্ৰম ফেব্ৰুৱাৰী 11 to মাৰ্চৰ 16 মানে ফেব্ৰুৱাৰী 11 তাৰিখত আৰম্ভ হৈছিল আৰু মাৰ্চৰ 16 তাৰিখত শেষ হৈছিল পৰীক্ষাটো while an exact result date is not yet announced এতিয়াও ৰিজাল্টৰ ডেটটো মানে ঘোষণা হোৱা নাই Result for the 2026 board exam are expected earlier than previous year, likely in April or early May 2026. 2026 বৰ্ষৰ তুলনাত মানে আগৰ বছৰৰ তুলনাত এইবাৰ ৰিজাল্টটো মানে এপ্ৰিল আৰু মে'ৰ ভিতৰত প্ৰিভিয়াছ ইয়াৰৰ ৰিজাল্টবোৰ দিছিল সেই হিচাপত এইবাৰ পৰীক্ষাটো আগতীয়াকৈ আৰম্ভ হৈছে আৰু আগতীয়াকৈ যিহেতু শেষ হৈছে তেনেহ'লে পৰীক্ষাটোৰ ৰিজাল্টটো আগতীয়াকৈ দিব কিয়নো ইয়াত ইতিমধ্যে ইলেকশ্যন আৰু বিহু আহি গৈছে সেইকাৰণে বিহুৰ আগত দিয়াৰ সম্ভাৱনাটো বেছি আছে ৰিজাল্ট এনাউন্সমেণ্ট ইউজুৱেলি উইথিন 4 to 6 weeks of the last exam expected April to May 2026 মানে এপ্ৰিলৰ শেষৰ ফালে আৰু মে'ৰ প্ৰথমৰ ফালে ৰিজাল্টটো দিয়াৰ সম্ভাৱনাটো বেছি আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াও মানে অফিচিয়েল নটিচখন দিয়া নাই যিহেতু ৰিজাল্ট যেতিয়া দিব তেতিয়াৰ আগদিনাখন দ্ৰোণ পেগু আৰু হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে জনাই দিব সকলোকে এনেই আৰু তোমালোকে ৰিজাল্টৰ ডেটটো বিচাৰি এতিয়াও মানে সময়টো নষ্ট নকৰিবা কিয়নো এতিয়া প্ৰিপাৰেশ্যন কৰি ক্লাছ 10ৰ ষ্টুডেণ্টবোৰ তোমালোক যিহেতু কোনটো ষ্ট্ৰীমত কোনে ল'বা সেই ষ্ট্ৰীমৰ হিচাপত মানে যদি ছায়েন্সত লোৱা তেনেহ'লে ছায়েন্সটো ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দিছে তোমালোকে হয়তো তোমালোকে যিহেতু মেডিকেল এণ্ট্ৰেঞ্চ দিয়া তেনেহ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকা বায়'লজি ফিজিক্স কেমিষ্ট্ৰিত ভালকৈ গুৰুত্ব দি পঢ়ি থাকা ডিফাৰ্ম বা BSc নাৰ্ছিং তেনেকুৱা এণ্ট্ৰেঞ্চৰ কাৰণে বহুত দৰকাৰী হয় তো ভালকৈ পঢ়ি থাকা এইবোৰ তো আজিৰ ভিডিঅ'তে এইখিনিয়ে আৰু মোৰ চেনেলটো নতুন আহি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ